फ्रेंड्स আপোনালোকৰ ভালনে আজি আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ আহিছো এই ৰেচিপিটোৰ বাবে আমাক লাগিব দুধি কচুৰ কুমলীয়া কেইখিলামান পাত কেইখিলা আপোনালোকে দেখিছে নহয় এই পাত কেইখিলা মই এতিয়া এনেদৰে কাটি লম আপোনালোকে কচুজোপা ভালকে চাই ল'ব দেই দেখিছে নহয় কোনজোপা কচু কাটিছে যধে মধে কচু আনি খালে আকৌ টেঙা বিচাৰি দত নোপোৱা হ'ব পাতখিনি কটা হৈ গ'ল এতিয়া মই ভালকৈ ধুই লম এতিয়া মই এই আদা নহৰু কেঁচা জলকীয়া ভালকৈ মিক্সিত পেষ্ট বনাই লম এতিয়া মই 2 কাপ বেসন লম এতিয়া মই নিমখ দিছো এয়া ধনিয়া পাউডাৰ দিছো এয়া জিৰা পাউডাৰ দিছো এয়া অকমান হালধি দিছো এয়া ৰেড চিলি পাউডাৰ দিছো এয়া মেগি মছলা দিছো এটো অপচনেল হয় আপোনালোকে নিদিবও পাৰে মই কিন্তু অকমান দিছো আটাইবোৰ দিয়াৰ পিছত এতিয়া মই পানী দি ভালকে মিক্স কৰি লম এতিয়া মই পিছি থোৱা এই আদা নহৰু কেঁচা জলকীয়াৰ পেষ্টখিনি ইয়াতে ভালদৰে এনেকে মিহলাই লম কনসিস্টেন্সিটো এনেকুৱা ৰাখিব যাতে বেছি ডাঠো নহয় বেছি পাতলো নহয় এতিয়া মই কচু পাতৰ হিৰডাল এনেকে উলিয়াই লম তাৰ পিছত মই বেসনৰ পেষ্টখিনি কচু পাতত চাৰিওপিনে ভালদৰে লগাই লম এয়া চাকচোন এয়া মোৰ চাৰিওপিনে লগোৱা হৈ গ'ল এতিয়া মই ইয়াৰ ওপৰত আৰু এখিলা পাত এনেদৰে জাপি দিম এই পাতখিলাটো মই আগৰ দৰে বেসনখিনি ইয়াত আৰু এখিলা পাত দিছো আকৌ আগৰ দৰে বেসনখিনি লগাই লম এয়া আমাৰ বেসন লগোৱা হৈ গ'ল মই 3 খিলা পাত দিছো আপোনালোকে বেছিকেও দিব পাৰে মই 3 খিলাই দিছো এতিয়া কচু পাত কেইখিলা এনেকৈ ৰোল কৰি লম কচু পাতখিনি ৰোল কৰি থাকোতে মই এপিনে পানী গৰম হ'বলৈ দিছিলো এয়া চাওক ইতিমধ্যে আমাৰ পানী উতলিছে উতলি থকা পানীখিনিৰ ওপৰত মই এনেকৈ খৰাহি এটা বহাই দিছো খৰাহিখন এনেদৰে দিব যাতে তলত উতলি থকা পানীখিনিয়ে খৰাহিখন ঢুকি নাপায় এতিয়া খৰাহিখনত মই বনাই থোৱা ৰোলটো এনেদৰে বহুৱাই দিম এতিয়া মই 10 মিনিটৰ বাবে ঢাকনিখন এনেকে লগাই দিম ৰোলখিনি খৰাহিটোৰ পৰা উলিয়াই কিছু সময় ঠাণ্ডা হ'বলৈ দিলো এতিয়া মই ৰোলখিনি সৰু সৰুকৈ পিচ কৰি লম
এয়া চাওক মই এনেদৰে পিচবোৰ কৰি লৈছোঁ। আপোনালোকে আপোনালোকৰ ইচ্ছামতে এনেদৰে সাইজবোৰ কৰি ল'ব পাৰে। এয়া দেখিছেনে এইখিনি মোৰ কটা হৈ গ'ল। এয়া চাওক তেল গৰম হৈ গ'ল। মই এনেকৈ পিচখিনি ফ্ৰাই কৰি লওঁ। আপোনালোকে ৰিফাইন তেলতো ফ্ৰাই কৰিব পাৰে। মই তেলতে কৰি আৱাজটো একেবাৰে মাছ ফ্ৰাই কৰি থকা নিচিনা হৈছে দেই। এতিয়া মই পিচকেইটা ব্ৰাউন কালাৰ হোৱালৈকে এনেদৰে ফ্ৰাই কৰি ল'ম। এয়া দেখিছেনে মই খুব কম পৰিমাণ তেলতে পিচকেইটা ফ্ৰাই কৰিছোঁ। বইল কৰি লৈছোঁ, বৰ বেছি তেলৰ প্ৰয়োজন নাই। যিহেতু আমি ৰোলখিনি প্ৰথমতে বইল কৰি লৈছিলোঁৱে, সেইবাবে বেছি তেলৰ প্ৰয়োজন নাই। কেৱল মাত্ৰ ফ্ৰাই কৰিব পৰাকৈ তেলখিনি দিলেই হ'ল। আৰু এয়া চাওক আমাৰ কচুপাতৰ ৰোল ৰেডি। আপোনালোকে ভাতৰ লগতো খাব পাৰে, ইচ্ছা কৰিলে চাহৰ লগতো খাব পাৰে। খাবলৈ খুবেই সোৱাদ হয়। আপোনালোকেও বনাই চাবচোন আৰু মোৰ ৰেচিপিটো চাই কেনে পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।